বন্ধুসকল মই সীমায়ে মোৰ ইউটিউব চেনেল সীমাজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। কেনে আছে? নিশ্চয় ভালে আছে আৰু মই ভালে আছোঁ। আৰু আজি মই এটা বিশেষ কাৰণতে ভিডিঅ'টো বনাইছোঁ আপোনালোকক কিবা এটা দেখাবলৈ। আচলতে মোক দেখি নিমিয়েও এটা ব্লগ বনাইছে, তাইও জনা হৈছে ব্লগ বনাবলৈ। আচলতে বহুতে কয় নহয় যে মাক দেউতাকৰ পৰাই বা গোটেই ঘৰখনৰ পৰাই ল'ৰা ছোৱালীয়ে কথা শিকে, দেখি শিকে, কাৰণ সিহঁতক বেলেগকৈ শিকাবলৈ একো দৰকাৰ নাই। আৰু নিমিও মোক দেখি ব্লগ কৰা দেখি তাইও এটা ব্লগ বনাইছে আৰু মই ব্লগটো আপোনালোকক দেখাবলৈকে আজি এই ভিডিঅ'টো বনাইছোঁ। তেতিয়াহ'লে বলকচোন ব্লগটো চাই থাকক শেষলৈকে। বন্ধুসকল, মই নিমি আপোনালোকক ব্লগ এটা স্বাগতম জনাইছোঁ। আৰু আপুনি ভালে আছেনে? ময়ো ভালে আছোঁ। আৰু বলকচোন চাই থাকোঁ আজি ব্লগটো। ঘৰলৈ আহিছে আজি মাহী পৰীক্ষা আছিলে, পৰীক্ষাৰ পৰা বাহিৰে আহিছে কলেজৰ পৰা। আৰু এয়া হৈছে মাহী দে, মই মাহী। চাওকচোন আমাৰ মাহীয়ে কি কৰিছে, আৰু মায়ে আমাৰ কি কৰি আছে বলক দেখাই আছো। মায়েনো কি বনাইছে বলকচোন চাই থাকো। অ মা, আজি কি বনাইছা? আজি বৰালি মাছ বনাইছোঁ, বডি ভাজিছোঁ। আজি আমাৰ মায়ে বৰালি মাছ ভাজিছে। মই চাব যে সেইকাৰণে তুলত উঠি লৈছোঁ। আৰু এয়া মায়ে বনাইছে বৰালি মাছৰ মচুৰ দালিৰ লগত বনাইছোঁ। আৰু এয়া বডি ভাজি বনাইছোঁ। কেনেকুৱা হৈছে আপোনালোকক দেখাওঁ বলকচোন। নেপেলাবা দেই, মোক নেদেখাবা দেই। আৰু এয়া বতৰটো, আৰু অথনি ৰ'দ দি আছিলে, এতিয়া বৰষুণ দিবলৈ ধৰিছিলে যে এতিয়া আকৌ ৰ'দ দিলে। মায়ে কাপোৰখিনি বাহিৰত উলিয়াই দিলে। আৰু বতৰটো কেনেকুৱা কৰি আছিলে দেখিছেনে বাৰু? কি হ'ল জানেনে? মোৰ স্কুলতে পানীটো পৰি গ'ল বেগত। আৰু স্কুলৰ পৰা আহি মায়ে ৰ'দত দিলে বেগটো। তাৰপিছত এতিয়া মই কিতাপখিনি এনেকৈ আছে চাওকচোন। এতিয়া মই জল্দি ভৰাই লওঁ দেই। আৰু মোৰ কিতাপ ভৰোৱা হৈ গ'ল। আৰু কাইলৈ স্কুল আছে যে। আৰু মোৰ বেগটো চাওকচোন, ৰেড কালাৰ। কেনেকুৱা লাগিছে বাৰু জনাবচোন বন্ধুসকল। এতিয়া মই গান এটা গাম, আপুনি শুনি থাকিব। নিচলা আই ৰে, নিচলা আই ৰে, আমি খাতি অসমীয়া, আইৰে আমি ছোৱালী ধুনীয়া, অসমী আইৰে আমি ছোৱালী ধুনীয়া, ধৰণীটো আই থকা অতি মোহনীয়া, ধৰণীটো আই থকা অতি মোহনীয়া, নিচলা আইৰে, নিচলা আইৰে। মই ভাত খাব লৈছিলোঁ, আপোনালোকে খালেনে? মা পিঁয়াজ অকণ লৈ আহিবা। আৰু মই ভাতৰ লগত পিঁয়াজ খাই ভাল পাওঁ যে, সেইকাৰণে মাক লৈ আহিব গৈছোঁ। আৰু ভাতৰ লগত এয়া হৈছে ভাত, এয়া মাছ আৰু আলু ভাজি আৰু পিঁয়াজ আৰু দালি। আৰু খাই লৈ দেই জল্দি মোৰ ভাতটো। আৰু এতিয়া মই নিজে ভাত খাই আছোঁ। মাছত বেছি কাঠ আছে যে, সেইকাৰণে মায়ে মোক খুৱাই দিছে। আৰু মই এই ভাত পানী খালোঁ। আৰু এতিয়া মই শুম। মোৰ ৰাতিকৈ ভাওনা ৰিহাৰ্চেল আছে যে, সেইকাৰণে। যদি আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। বাই।